বন্ধুসকল, মই ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যমৰ কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ উত্তৰ লিখা। প্ৰচাৰ মানে কি? উত্তৰ: প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায়। খ নম্বৰ প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি? উত্তৰ: প্ৰচাৰ মাধ্যমৰ 2 প্ৰকাৰৰ, মুদ্ৰিত আৰু ইলেক্ট্ৰনিক। গ নম্বৰ গণমাধ্যম কাক কয়? উদাহৰণ দিয়া। প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে। সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। যেনে চলচ্চিত্ৰ, বাটৰ নাট, পুতলা নাচ, নাটক, গীত মাত আদি। ঘ নম্বৰ প্ৰাচীন কালত ব্যৱহাৰ 2 প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি? উত্তৰ: প্ৰাচীন কালত ঢোল, পিপি, কাঁহ, ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল। ঙ নম্বৰ ছপাশাল পোনপ্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰ: 16শ শতিকাৰ জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ উত্তৰ লিখা। ক প্ৰচাৰ মাধ্যম কেই প্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেদৰে সহায় কৰে? উত্তৰ: প্ৰচাৰ মাধ্যম 2 প্ৰকাৰৰ, মুদ্ৰিত আৰু ইলেক্ট্ৰনিক। মুদ্ৰিত প্ৰচাৰ মাধ্যম সমূহ হ'ল বাতৰি কাকত, আলোচনী, কিতাপ আদি। ইলেক্ট্ৰনিক মাধ্যমসমূহ হ'ল ৰেডিঅ', টেলিফোন, মোবাইল ফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহৰ ফলত মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিছে। তদুপৰি এই মাধ্যমসমূহে মানুহক শিল্প সাহিত্যৰ চৰ্চাৰ সুবিধাও প্ৰদান কৰিছে। মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰ অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে। সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদি সৃষ্টি কৰে। মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্ৰ, নাটক, বাটনাট, পুতলা নাচ, গীত মাত, কবিতা আদি একোটা গণমাধ্যম যিবোৰ মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে। আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যম সমূহে ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্ৰিত কৰাত যথেষ্ট অৰিহণা যোগাইছিল।
খ নম্বৰ গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়? উত্তৰ, গণতন্ত্ৰ চৰকাৰৰ আৰু ৰাইজৰ মাজত যোগাসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদ স্বৰূপ। জনমত প্ৰকাশত প্ৰচাৰ মাধ্যমে সদায় আগভাগ লয়। সংবাদপত্ৰ, ৰাজহুৱা সভা-সমিতি, ৰাইজমেল, নাটক, কথাছবি, সাহিত্য, আলোচনী, শিক্ষানুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগত বিধানমণ্ডলৰ ৰাজনৈতিক দল আদিও জনমত গঠন একোখন মঞ্চ। চৰকাৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী কাম-কাজ, পৰামৰ্শ, অভিযোগ, মতামত, আলোচনী আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ দেশ বা জাতিৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্ৰী, কল্যাণ আন্দোলন আৰু জনজাগৰণসমূহৰ সপক্ষে জনসাধাৰণক সোচ্চাৰ কৰাত প্ৰচাৰ অৰ্থে জনসাধাৰণৰ মাধ্যমসমূহ আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে মুখ্য ভূমিকা গ্ৰহণ কৰে। নিৰ্বাচন, জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন আদিৰ দৰে সময় সাপেক্ষ কাৰ্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্ৰৰ ভাবুকি স্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্ৰাস, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্ব বহন কৰে প্ৰচাৰ মাধ্যমসমূহে। ৩. খালী ঠাই পূৰ কৰা। ক. দেশ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানকে প্ৰচাৰ একোটা মাধ্যম। উত্তৰ, যোগাযোগ। খ. মানুহৰ মাজত দেশ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। উত্তৰ, অন্তৰ্নিহিত। গ. ডেছ ছপাশাল আৱিষ্কাৰ কৰিছিল? জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল। কম্পিউটাৰক অসমীয়াত ডেছ যন্ত্ৰ বুলি কোৱা হয়? উত্তৰ, পৰিকলন যন্ত্ৰ বুলি কোৱা হয়। ঙ. গণতন্ত্ৰ চৰকাৰ আৰু ৰাইজৰ মাজৰ ডেছ হৈছে প্ৰচাৰ মাধ্যম? উত্তৰ, যোগাযোগ সূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। ৪. শুদ্ধ উত্তৰটো বাছি উলিওৱা। জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰৰ সৈনিক শিল্পী বুলি কোৱা হয়? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয়। অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে মাইক ঢোলৰ সহায় লৈছিল। উত্তৰ, অতীতত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢোলৰ সহায় লৈছিল। গ. মুদ্ৰিত মাধ্যম হ'ল ৰেডিঅ' বা কিতাপ।
উত্তৰ মুদ্ৰিত মাধ্যম হ'ল কিতাপ। ঘ নম্বৰ অনাতাঁৰ যন্ত্ৰ আৱিষ্কাৰ আৰ্কিমিডিছ মাৰ্কিন। উত্তৰ অনাতাঁৰ যন্ত্ৰ আৱিষ্কাৰ মাৰ্কিনে কৰিছিল। মাৰ্কনি। নম্বৰ ইলেক্ট্ৰনিক মাধ্যম হ'ল বাতৰি কাকত বা কম্পিউটাৰ। উত্তৰ ইলেক্ট্ৰনিক মাধ্যম হ'ল কম্পিউটাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।